নমস্কাৰ মই ঋতুস্মিন শৰ্মা টাইম এট বিগ নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে আছে কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্য হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন প্ৰান্তত এইকেইদিন সাইকেল ৰেলী কৰিছে কিন্তু তেওঁ সাইকেল ৰেলীলৈ মানুহ ক'ৰ পৰা গোটাই আজি আপোনালোকক আমি এক আৰৰ খবৰ দিবলৈ চেষ্টা কৰিম আসলতে হিমন্ত বিশ্ব শৰ্মালৈ সভালৈ বা ৰেলীলৈ মানুহ ক'ৰ পৰা আহে কিমান টকা দিয়ে আজি প্ৰতিশ্ৰুতি অনুসৰি সেই টকা নিদিয়াৰ বাবে সাইকেল ৰেলীত অংশগ্ৰহণকাৰী একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰি কৈছে আমাক পইচা লাগিবই প্ৰথমে এটা আপোনালোকক আমি দৃশ্য দেখুৱাইছো আমাক পইচা লাগিবই আমাক পইচা লাগিবই আমাক পইচা লাগিবই আমাক হাজাৰ কৰা মানুহৰ পইচা লাগিবই আমাক পইচা লাগিবই বিজেপি গভৰ্ণমেণ্ট বিজেপি গভৰ্ণমেণ্ট বিজেপি হয় হয় বিজেপি হয় হয় বিজেপি গভৰ্ণমেণ্ট আমাক পইচা লাগিবই আমাক পইচা লাগিবই আমাৰ পইচা লাগিবই আমাৰ হাজাৰ কৰা মানুহৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাইকেল ৰেলীত অংশগ্ৰহণ কৰিছিল এইসকল লোকে আৰু তেওঁলোকক 400 টকাকৈ দিম বুলি কোৱা হৈছিল জ্যোতিদীপ বৈশ্য মোৰ সৈতে আছে আমি জ্যোতিদীপ বৈশ্যৰ সৈতে সংযোগ স্থাপন কৰিম কিন্তু আমাৰ হাতত আৰু কেতবোৰ দৃশ্য আছে সেই দৃশ্যসমূহ একাধিক্ৰমে দেখুৱাই গৈছো আমাক পইচা লাগিবই আৰু এই সাইকেল লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে হাতত বিজেপিৰ পতাকা আৰু সাইকেল লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে লখিমপুৰত আজি সাইকেল ৰেলী আছিলে আমি জ্যোতিদীপ বৈশ্যৰ সংযোগ স্থাপন কৰিছো জ্যোতিদীপ বৈশ্যৰ কাষলৈ আহিছো জ্যোতিদীপ বৈশ্য আমাৰ হাতত কেইবাটাও মন্তব্য আছে সেই মন্তব্যসমূহ একাধিক্ৰমে শুনাম কিন্তু এই মুহূৰ্তত আমি সেই সাইকেল ৰেলীৰ দৃশ্য দেখুৱাইছো এয়া আজি লখিমপুৰৰ এটা সাইকেল ৰেলীৰ দৃশ্য আছিলে আমাৰ পইচা লাগিবই কিছু মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য শুনাইছো আমাৰ পইচা লাগিবই আমাৰ হাজাৰ কৰা মানুহৰ পইচা লাগিবই জিৰা কৰিবলৈ মানুহবিলাকে কোনে লৈ গৈছিলে তোমালোক কি বুলি কৈ এইটো আপোনাৰ বিজেপিৰ পৰা আহিছিলে মানে পজিচন কৰিবলৈ লৈ গ'লগে কিমানজন মানুহ নিছিলে তোমালোক আপোনাৰ 81 খন চাইকেল 81 খনক কি বুলি নিছিলে মানে হাজিৰা দিব পজিচন কৰিব লাগে মানে পজিচন কৰি পিছত হাজিৰা হিমন্ত বিশ্ব শৰ্মা আহিছিলে তাত লৈ গৈছিলে এতিয়া কি আপোনালোকে কি বিচাৰিব এতিয়া কি বিচাৰিছে মানে আমাক কৈ লৈ গ'ল হাজিৰা দিব বুলি কিন্তু আমাক হাজিৰা দিয়া নাই ফলত আমি দুখীয়া মানুহ না আমাৰ ঘৰত ল'ৰা ছোৱালী আছে আমি কাম কৰিব আহিছোঁ খ্ৰীষ্টানত আমি হাজিৰা কাম কৰোঁ হাজিৰা কৰিবলৈ মানুহবিলাকে কোনে লৈ গৈছিলে তোমালোক কি বুলি কৈ আমাৰ হাতত কেইবাটাও মন্তব্য আছে একাধিক্ৰমে শুনাই যাম পজিচন কৰিবলৈ আমাৰ হাতত কেইবাটাও মন্তব্য আছে একাধিক্ৰমে আছিলে 81 আছিলে এতিয়া আজি বিজেপি মিটিঙত চাইকেল ৰেলী কিমানকে দিছিলে 400 টকা এতিয়া দিলে না পইচা এতিয়া পইচা মাত্ৰ 15000 হে দিছে 15000 দিছে এতিয়া 15000 এতিয়াতো কিমান মানুহ 81 চাইকেল কিমান চাইকেল কেইখন চাইকেল ইমানেই আছিলে এতিয়া আপোনালোকৰ এতিয়াতো দিয়া নাই আপোনালোকে এতিয়া কি কৰিব আমাক পইচাটো লাগিব সেইটো কাৰণে ৰখি আছো ইয়াতে ৰখি আছে কিমান দেৰি হ'ল ৰখা এতিয়া প্ৰায় ইয়াত আমাৰ অহাতে এঘণ্টামান হৈ গ'ল আপোনালোক মানে হাজিৰা কৰিবলৈ আহিছিলে নেকি মানুহ কেইটাত আছিলে 81 আছিল আৰু আমি ইয়াত দুটা দৃশ্য একেলগে দেখুৱাইছিলোঁ আপোনালোকক এফালে দিনৰ আজি লখিমপুৰৰ পানীগাঁৱৰ পৰা যি চাইকেল ৰেলী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই সেই চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছিলে একাংশ লোকে আৰু তেওঁলোকক টকা দি অনা হৈছিলে গাই প্ৰতি 400 টকাকৈ দিম বুলি কৈছিলে জ্যোতিদীপ বৈশ্য এতিয়া 81জন লোকৰ মাতত মাত্ৰ 15000 টকা দিছে অৰ্থাৎ 400 টকাকৈ গাই প্ৰতি দিম বুলি কৈছিলে এতিয়া 185 টকাকৈ দিছে আৰু তাৰ পিছতেই এই খুব হয় দেখিবলৈ পোৱা গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা চাইকেল ৰেলী কৰি আছে নিৰ্বাচন যিহেতু আগত আছে আজি লখিমপুৰৰ পানীগাঁৱত তেওঁ চাইকেল ৰেলী উলিয়াইছিলে আৰু এই যিসকল লোক তেওঁলোকে কৈছে তেওঁলোকে হাজিৰা কৰা লোক তেওঁলোকে খাটি খোৱা লোক তেওঁলোকক হয়তো সেই অঞ্চললৈ যাওঁতে কোনোবাই ক'লে তেওঁলোকৰ বিজেপিৰে যে হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীত আহিব লাগে আৰু আহিলে তেওঁলোকক গাই প্ৰতি 400 টকাকৈ দিয়া হ'ব
এইসকল হাজিৰা কৰি খাই বিভিন্ন কামত তেওঁলোকে চলি থাকে এই লোকসকলে যদি 400 টকা পায় প্ৰায় এঘণ্টাৰ বাবে চাইকেল ৰেলীত অংশগ্ৰহণ কৰি তেওঁলোকে যথেষ্ট ভাল পাইছিলে আৰু তাৰ বাবে তেওঁলোক গৈছিলে কিন্তু যেতিয়া তেওঁলোকক কোৱা মতে টকা নাপালে তাৰ পাছত এই লোকসকলে এইদৰে প্ৰতিবাদ কৰি কৈছে বিজেপি মুৰ্দাবাদ দিছে আমাক পইচা লাগিবই বুলি কৈছে আমাৰ লগত হয়তো আন কেইবাটাও তেওঁলোকৰ প্ৰতিবাদৰ দৃশ্যাংশ আছে তাত মুৰ্দাবাদ দিছে অন্যান্য বিভিন্ন কথা কৈছে আমি সেই দৃশ্যাংশটো পিছৰ পৰ্যায়ত আপোনালোকক দেখুৱাম কিন্তু এটা কথা ক'ব লাগিব